হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা বজাৰ কৰিবলৈ ওলাই আহিছোঁ দেই। আমাৰ নামঘৰত আজি সাপ্তাহিক পাল আছে। এইফালে আয়ুশ্ৰী আৰু মই দাদা তিনিটাই বজাৰ কৰিবলৈ আহিছোঁ। আৰু এইখন দোকানতে আমি বজাৰখিনি কৰি লওঁ, যি আমাক ধূপ চাকি কিবাকিবি লাগে সেইখিনি বজাৰ কৰি লওঁ। এইফালে দেখিছেনে আয়ুশ্ৰীৰ বস্তু দেখি তাই ইটো সিটো বস্তু লগাই হৈ গ'ল নহয়। বস্তু এইফালে বজাৰ কৰি মেলি লৈ আহি আকৌ প্ৰসাদত দিবৰ কাৰণে তিয়ঁহ বিচাৰি আহিছিলোঁ। তাৰপিছত ইয়াতো তিয়ঁহটো পাই গ'লোঁ, তিয়ঁহটো এতিয়া লৈ মেলি যাওঁ। বহুতখিনি বস্তুৱে বজাৰ কৰা হৈ গ'ল। কি বস্তু বজাৰ কৰিলে আপোনালোকক গৈ দেখাই আছোঁ। আৰু এইখিনি বজাৰখিনি আজি বতৰটো কিন্তু খুব ভাল দেই। বৰষুণো দিয়া নাই, একদম ৰ'দো দিয়া নাই, মানে একদম বতৰটো ধুনীয়া হৈ আছে এতিয়ালৈকে। পিছত কি হয় নাজানো। আৰু আয়ুশ্ৰীক দেখিছেনে, গাড়ী চলাব পৰা হ'লেই আমাৰ আয়ুশ্ৰী। তাৰপিছত এইফালে নামঘৰলৈ আহি পালোঁ। নামঘৰ ভাগ ধুনীয়াকৈ মুচি থৈছে নামঘৰীয়া ককাই, আৰু মা আহিছে, আমি আহিমগৈ ঘৰৰ পৰা। এইফালে আকৌ মৌচুমী ওলাই মেলি আহি গ'ল নহয় আমাৰ ঘৰলৈ, আমাৰ লগতে যাব। মই ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি নামঘৰলৈ ওলাই ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই, ভাল লাগিছে নে বেয়া লাগিছে। তাৰপিছত বতৰটো ভাল বুলি কৈছিলোঁ, বতৰৰ মহিমা চাওকচোন। বৰষুণ বৰষুণ বতৰটো ভাল বুলি কওঁতে দেখিছেনে কেনেকৈ বৰষুণ জাক দি দিলে। আৰু আয়ুশ্ৰী এফালে আমনি কৰিছে, এফালে বৌ বৰষুণত তিতি থাকিবলগীয়া নিচিনাই হৈছে আৰু পানী আনিবৰ কাৰণে। তাৰপিছত আহিলোঁ নামঘৰৰ পাকঘৰলৈ বুলি। ভিতৰত সৰুকৈ গেছ আছে, গেছত যিহেতু বনাব নোৱাৰি, পায়স বনাবৰ কাৰণে আনিছোঁ। এইফালে বৌয়ে গাখীৰ উলিয়াই আছে, আৰু বৌয়ে কি কৈছে জানেনে, যদি বোলে ভাল হৈছে বৌয়ে বনাইছে, আৰু যদি বেয়া হৈছে বোলে মই বনাইছোঁ বুলি ক'ব। আৰু এইটোতো ভিডিঅ'টো মই কাটিয়ে দিলোঁ, ভইচটো বৰ ভাগৰ, সেইকাৰণে আপোনালোকে গম নাপালে। আৰু বৰষুণৰ চাউণ্ডটো আহি আছে ন, সেইকাৰণে ভইচটো কাটি দিব লগা হৈছে। তাৰপিছত এইফালে মই অকণমান লৰাই দিছোঁ আৰু তলত লাগি যোৱাৰ কাৰণে। এইফালে আমাৰ পায়সখিনি হৈয়ে গৈছে প্ৰায়ভাগ, আৰু মাকক চাই জীয়েকো চাওকচোন কামত লাগিয়ে আছে। আমাৰ ছোৱালীয়ে কিন্তু কাম নকৰাকৈ নাথাকে দেই, কাম কৰিয়ে থাকে, মানে এক ছেকেণ্ড টাইমো এনেই নাথাকে আৰু। তাৰপিছত এইফালে আমাৰ পায়স বনি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে পায়সখিনি? পায়সখিনি কিন্তু খাবলৈ সেইদিনাখনি বহুত টেষ্টি হৈছিলে দেই। বৌ আৰু খুৰীয়ে বনাইছিলে, বহুত ধুনীয়া পায়স বনাইছে। তাৰপিছত এইফালে চাহ দিয়া হৈ গ'ল আৰু পায়স দিছে। এইফালে আকৌ প্ৰসাদ খাবৰ কাৰণে হৈ গ'ল। এজনী খুৰীয়ে প্ৰসাদ বিলাইছে আৰু এজনী খুৰীয়ে আমাৰ প্ৰসাদখিনি লৈছে। দেখিছেনে ঘৰৰ মানুহ থাকিলে কিমান সহায় হৈ যায় কামত। তাৰপিছত এইফালে প্ৰসাদ চসাদ খাই আমিও নামঘৰৰ পৰা আহি গ'লোঁ। ঘৰত আহি দেখিছেনে আমাৰ গোটেই বানপানী নিচিনা হৈছে, আৰু গোটেই পানী। আৰু আজিৰ ভিডিঅ' ইমানেই আছিলে। যদি চাই ভাল পালে প্লিজ কমেণ্ট এটা কৰি জনাব। বা